everyone, নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই ভালে আছো। আজি আপোনালোকলৈ লৈ আহিছো এটা মই নতুন ভিডিও। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা সিম্পল মেকআপ টিউটোৰিয়েল, যেটো মেকআপ আপোনালোকৰ 5 to 10 মিনিটৰ ভিতৰতে কমপ্লিট হ'ব আৰু খুব কম প্ৰডাক্ট দিয়ে কমপ্লিট হ'ব। সো মই বেছি টাইম নলওঁ, সোনকালে মোৰ মেকআপ টিউটোৰিয়েলটোলৈ মই আগবাঢ়ো। কিন্তু তাৰ আগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মোৰ নতুন নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশন পায় আৰু ভিডিওটো কমেন্ট কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। সো বলকচোন সোনকালে ভিডিওটো ষ্টাৰ্ট কৰো। সো বলক সোনকালে মেকআপটো ষ্টাৰ্ট কৰো। মেকআপ কৰোঁতে যাতে মোৰ চুলিখিনি মোক ডিস্টাৰ্ব নকৰে তাৰ বাবে মই এটা হেয়াৰ বেণ্ড লগাই লম। সো মই এইডাল হেয়াৰ বেণ্ড লগাই ললো মোৰ হেয়াৰত, আৰু মই অলৰেডি মোৰ ফেচটো ৱাশ কৰি ললো। ফেচ ৱাশ দি মেকআপ কৰাৰ আগতে আপোনালোকে সদায় মনত ৰাখিব ভালদৰে আপোনালোকৰ ফেচটো ফেচ ৱাশ দি ৱাশ কৰি ল'ব। তাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব টনাৰ, আৰু টনাৰৰ বাবে মই ব্যৱহাৰ কৰিছো ওৱাও 10-in-1 মিৰাকল এপল চাইডাৰ ভিনেগাৰ টনাৰ। এইটো খুবই ভাল হয়, আপোনাৰ স্কিন এণ্ড হেয়াৰ দুইটাতে এপ্লাই কৰিব পাৰে। কেতিয়াবা মই এইটোৰ ৰিভিউ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এতিয়া মই এইটো অলপমান মোৰ ফেচত স্প্ৰে কৰি ল'ম। আৰু মই মোৰ ফিংগাৰৰ সহায় ডাব ডাব কৰি দিম, যাতে সোনকালে এবজৰ্ব হৈ যায় মোৰ স্কিনত। এবজৰ্ব হৈ গৈছে। এতিয়া মই এপ্লাই কৰিম ময়শ্চাৰাইজাৰ ক্ৰীম, আৰু ময়শ্চাৰাইজাৰ ক্ৰীমৰ কাৰণে লৈছো মই গুড ভাইবছৰ এইটো ক্ৰীম। এইটো হৈছে গুড ভাইবছ ৰ'জ চিপ হাইড্ৰেশ্যন ফেচ জেল। খুবই ভাল হয়, আপোনাৰ স্কিনত এটা গ্লো দিয়ে। থাৰ্ড ষ্টেপটো হ'ব প্ৰাইমাৰ, কিন্তু মোৰ লগত প্ৰাইমাৰ নাইকিয়া, মোৰ প্ৰাইমাৰটো শেষ হৈছে, গতিকে মই প্ৰাইমাৰটো স্কিপ কৰি দিম আৰু ডিৰেক্টলি মই ফাউণ্ডেশ্যন লগাম। আৰু ফাউণ্ডেশ্যনৰ বাবে লৈছোঁ মই মেবলিন ফিট মি ফাউণ্ডেশ্যন, আৰু মোৰ শ্বেড হৈছে 128। চ' মই অকণমান উলিয়াই ল'ম মোৰ হেণ্ডত। মই ইমানখিনি ফাউণ্ডেশ্যন লৈছোঁ। এতিয়া মই অকণমান ফিংগাৰৰ সহায় এইটো মিক্স কৰি ল'ম। সদায় ফাউণ্ডেশ্যন এপ্লাই কৰাৰ আগত এইদৰে হাতত লৈ ল'ব আৰু ফিংগাৰৰ সহায়ত এনেকৈ অকণমান মিক্স কৰি ল'ব। এতিয়া মই মোৰ ফেচত ডাব ডাব কৰি গোটেই ফেচটোত এপ্লাই কৰিম। ফাউণ্ডেশ্যন লগাওঁতে সদায় নেকটোতো লগাব, ডিঙিত লগাবলৈ নাপাহৰিব, কাৰণ ফেচটো যদি বেছি বগা হৈ যায় আৰু ডিঙিটো ক'লা হৈ থাকে দেখিব বেয়া লাগে। গতিকে ফেচৰ লগতে ডিঙিটো এপ্লাই কৰিব। আৰু মই এতিয়া এইটো মিলাবৰ কাৰণে মই লৈছোঁ এইটো স্পঞ্জ এটা লৈছোঁ। আপোনালোকে ব্ৰাছেৰো মিলাব পাৰে, মই স্পঞ্জ দি মিলাই বেছি ভাল পাওঁ। আৰু স্পঞ্জ দি কৰোঁতে কেতিয়াও এইদৰে নিদিব, এনেকৈ নিদিব, কাৰণ মেকআপটো বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। ফাউণ্ডেশ্যনখিনি ভালকৈ মিক্স নহয় যদি এনেকৈ দিয়ে আপোনালোকে, ফাউণ্ডেশ্যনটো ভালকৈ মিক্স নহয়, ফাউণ্ডেশ্যনটো ঘামি কিনি ওলাই গুচি যাব। গতিকে সদায় ডাব ডাব কৰিহে আপোনালোকে ফাউণ্ডেশ্যন মিলাব। চ' মই এনেদৰে ডাব ডাব কৰি মোৰ ফাউণ্ডেশ্যনখিনি মিলাই ল'ম এতিয়া। মোৰ ফাউণ্ডেশ্যনটো বহুত ধুনীয়াকৈ এপ্লাই হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে। এতিয়া নেক্সট ষ্টেপ হ'ব মোৰ কনচিলাৰ, আৰু মই কনচিলাৰ বাবেও লৈছোঁ মেবলিন ফিট মি কনচিলাৰ।
মই এইটো অলপমান মোৰ ডাৰ্ক চাৰ্কলছত লগাই ল'ম আণ্ডাৰ আইছত। আপোনালোকে দেখা পাইছে চাগে অকণমান অকণমান ডাৰ্ক চাৰ্কলছ আছে। কনচিলাৰে আমাৰ ডাৰ্ক চাৰ্কলছবিলাক ঢাকি দিয়ে। আৰু মই নোজটোতো অলপ লগাই ল'ম হাইলাইট কৰিবৰ কাৰণে। এগেইন মই স্পঞ্জটো থ্ৰুৰেদি মই কনচিলাৰখিনি মিক্স কৰি ল'ম। কনচিলাৰখিনি আপোনালোকে ডেপ ডেপ কৰি পেলাই ব্লেণ্ড কৰি ল'ব। আপোনালোকে দেখা পাইছে মোৰ কনচিলাৰখিনি বহুত ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে। মোৰ আণ্ডাৰ আইখিনি যিখিনি ডাৰ্ক চাৰ্কলছ আছিলে এইখিনি ঢাক খাই গৈছে। এতিয়া যাম আমি নেক্সট ষ্টেপলৈ, আৰু নেক্সট ষ্টেপটো হ'ব কম্পেক্ট পাউডাৰ। আৰু এইটো হৈছে মেবলিনৰ কম্পেক্ট পাউডাৰ। মই চব প্ৰডাক্ট আপোনালোকে মন কৰিছে চাগে মেবলিনৰে ইউজ কৰিছোঁ। বৰ্তমান মই মেবলিনৰ মেকআপ ছেটেই ইউজ কৰি আছোঁ। এতিয়া মই অকণমান কম্পেক্ট পাউডাৰ মোৰ ফেচত মিলাই ল'ম যাতে মেকআপখিনি ওলাই নাযায় ঘামি। মেকআপখিনি যাতে ঘামি ওলাই নাযায় তাৰ বাবে মই কম্পেক্ট পাউডাৰটো ইউজ কৰিছোঁ। বহুত স্লাইটকৈ ইউজ কৰিছোঁ, বেছি ইউজ কৰিব নালাগে। আৰু আপোনালোকে মেকআপটো ফিক্স কৰিবৰ কাৰণে মেকআপ ফিক্সাৰো ইউজ কৰিব পাৰে, বাট মই এতিয়া ইউজ কৰা নাই কাৰণ মই এটা চিম্পল মেকআপ টিউটৰিয়েল আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। মই অকণমান কম্পেক্ট পাউডাৰ মোৰ ফেচটোত মই লগাই ল'লোঁ। এতিয়া আমি যাম আইব্ৰ'লৈ, আৰু আইব্ৰ'খিনি মই মিলাবৰ কাৰণে মই লৈছোঁ এডাল হৈছে NYB আইব্ৰ' পেঞ্চিল, আৰু এডাল বহুত ৰিজনেবল প্ৰাইজত আহিছিলে, আই থিংক 70 ৰুপিজ। আৰু মই এডাল কিনিছিলোঁ purple.com-ৰ পৰা। খুবেই ভাল ফিনিচিং দিয়ে। গতিকে মই আইব্ৰ'খিনি মোৰ অলপমান ব্ৰাছ কৰি ল'ম, আৰু মোৰ আইব্ৰ'খিনি মই য'ত য'ত নাইকিয়া তাতে মই মিলাই ল'ম। এতিয়া মই অকণমান মিলাই ল'ম মোৰ আইব্ৰ'জখিনি। মই এটা শ্বেপ দিবৰ কাৰণে যত্ন কৰিম। চ' মই এটা শ্বেপ দিবৰ কাৰণে ট্ৰাই কৰিলোঁ। এতিয়া আমি এপ্লাই কৰিম আইলাইনাৰ, আৰু আইলাইনাৰৰ বাবে লৈছোঁ মই এটা বহুত কমন আইলাইনাৰ লেকমি, আৰু এইটো খুবেই ভাল পাওঁ মই কাৰণ এইটো লং লাষ্টিং হয়। আপুনি পানী দি মুখটো ধুলেও জল্দি গুচি নাযায়, গতিকে মোৰ লেকমি আইলাইনাৰেই ভাল লাগে। এতিয়া মই খুব এটা পাতলাকৈ লাইন এটা বনাই ল'ম। আমি হেভি মেকআপ নকৰোঁ আজি, কাৰণ আমি এটা চিম্পল মেকআপ কৰি আছোঁ স্কুল কলেজ বা অফিচ বা সৰু সুৰা এটা অকেজনত যাব পৰাকৈ। কোনো হেভি পাৰ্টিত যোৱা মেকআপ কৰা নাই। মই দুইটা চকুৱে পাৰফেক্টলি আইলাইনাৰ লগাই ল'লোঁ। এতিয়া মই যাম কাজললৈ, আৰু মই কাজলৰ বাবে ব্যৱহাৰ কৰিছোঁ ছেম NY কাজল পেঞ্চিল। এডালো মই purple.com-ৰ পৰাই লৈছিলোঁ। লং লাষ্টিং হয় আৰু ৱাটাৰপ্ৰুফ হয়, খুবেই ভাল হয়। এটা এপ্লিকেশ্যনতে দেখা পাইছে আপোনালোকে ইমান ধুনীয়াকৈ লাগি গৈছে।
এতিয়া মই এডাল সৰু ব্ৰাছৰ সহায়ত মোৰ কাজলখিনি অকণমান তললৈ লৈ আহিম। এনেও এডাল কাজল খুবেই ভাল হয়, ওৱান এপ্লিকেশ্যনতে বহুত ধুনীয়া লুকছ দিয়ে, লং লাষ্টিং হয়। আৰু এতিয়া নেক্সট ষ্টেপ হ'ব আমাৰ লিপষ্টিক, আৰু লিপষ্টিকৰ বাবে মই লৈছোঁ ডাৰ্লিং ইছাবেলাৰ এটা ছেট, পিংক ছেট, আৰু এইটো মই কিনিছিলোঁ purple.com পৰা। এইটো মোৰ নাম্বাৰ হৈছে 22। চ' এইটো লিকুইড লিপষ্টিক হয়। মই লিপষ্টিক লগোৱাৰ আগতে লিপ লাইনাৰ খুব কমেই ব্যৱহাৰ কৰোঁ। যদি লিকুইড লিপষ্টিক হয় মই লিকুইড লিপষ্টিকৰ ব্ৰাছৰ সহায়তে লাইন বনাই লওঁ, আৰু এতিয়া মই সেইটোৱে কৰিম। এই ব্ৰাছডালৰ সহায়ত মই এতিয়া মোৰ এটা লাইন বনাই ল'ম। আৰু এতিয়া মই সম্পূৰ্ণ লিপছটো এড কৰি ল'ম। চাওকচোন, লিপ লাইনাৰ ইউজ নাই কৰা যদিও ভালকৈ মোৰ লিপষ্টিকখিনি লাগি গৈছে। আৰু এতিয়া লাষ্ট ষ্টেপ হ'ব আমাৰ ব্লাছাৰ, আৰু ব্লাছাৰৰ কাৰণে মই লৈছোঁ এভনৰ এটা ছেট, পিংক ছেট হয়, আৰু বহুত পাতলকৈ লগাম। আৰু ব্লাছাৰ লগাতে আপোনালোকে কেনেকৈ লগাব মই সেইটো দেখাই আছোঁ। সদায় ছাইডৰ পৰা লগাব ব্লাছাৰ এপ্লাই কৰোঁতে। আমি যিহেতু কোনো পাৰ্টিৰ কাৰণে মেকআপ কৰা নাই, গতিকে আমি হাইলাইটাৰ ইউজ নকৰোঁ, জাষ্ট ব্লাছাৰে লগাম। ব্লাছাৰডাল সদায় এনেকৈ ওপৰৰ ফালে নিব। ব্লাছাৰ লগা হৈ গৈছে। মই আই শ্বেডো ইউজ কৰা নাইকিয়া, কাৰণ গৰম দিন হয়, আই শ্বেডো এপ্লাই কৰিলে ইমান ভাল নেদেখি ডে মেকআপত, গতিকে মই এনেকৈ চিম্পলকৈ মোৰ চকুখিনি ৰাখিম। গতিকে আমাৰ মেকআপটো কমপ্লিট। এইটোৱে আছিল এটা মোৰ চিম্পল মেকআপ টিউটৰিয়েল। মই এইদৰে মোৰ চিম্পল মেকআপ কৰোঁ, আৰু এইটো মেকআপ লুক আপোনালোকৰ ভাল লাগিছে বুলি আশা কৰিছোঁ। চ' ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ আহিম মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। তেতিয়ালৈ মই আহিছোঁ। বাই বাই।